আৰু আজি আমি আহি পালোহি লাহিবাৰী মানে আমাৰ ঘাই ঘৰ আজি আমাৰ লগত দেউতা প্ৰথম আহিছে আমাৰ গাড়ীখন আহি পালোহি কিন্তু ঘৰত কোনো মানুহ নাই মুনুই ৰখিছে সকাম এটা খাবৰ কাৰণে আহিলোঁ দহা কাজ এটা আছে আৰু এতিয়া বৰমাহঁত চব সকামৰ ঘৰলৈ গ'লগৈ ইয়াতে দজা লগ আৰু এতিয়া আমিও যাম সকামৰ ঘৰলৈ তাৰপিছতহে আহি পিনে যদি লগ পাওঁহি আৰু এতিয়া আমাৰ শুনুৱে চিঞৰি গৈ আছে দেউতাহঁতৰ পিছলৈ ঘৰত যিহেতু কোনো মানুহ নাই সেইকাৰণে সকামৰ ঘৰলৈকে যাওঁগৈ আৰু আছিলে আমাৰ নৈখন আমি য'ত সাঁতুৰি নাদুৰি পাৰ হৈছিলোঁ ইফালৰ পৰা সিফালে এতিয়া নৈখনৰ মানে কোনো হেৰিয়ে নাই আৰু পানীয়ে নাইকিয়া হৈ থাকিলে একেবাৰে শুকাই খৰাং দিলে এতিয়া সকামৰ ঘৰৰ পৰা আমি আহি আছোঁ বৰমাই কি কৈছে নাই নাম মই বোলে মৰিলে বোলে এনেকুৱা নাম পাতি খিলিং খালাংবিলাক নলগাবি হেনো নামটো শুনিয়ে নাপাওঁ বুলি কৈছে খিলিং খালাং লগাব লাগে তেওঁ মানে মৰিম বুলি ভাবিলেহি আমি ইমান সোনকালে মৰিব নিদিওঁ পাই মই ডাৰ্লিংজনী আৰু এতিয়া আমি ঘৰ পালোহি আৰু ওচৰতে ঘৰ আমাৰ বৰমাক লৈ আহিলোঁ অকণমান সময়ৰ কাৰণে তাৰপিছত বৰমা আকৌ যাব আৰু আমি সোনকালে আজৰি হৈ দিম এইফালে আমাৰ নদী ঘাটটো আছিলে ঘাটত একেবাৰে পানী নাইকিয়া হৈ গ'ল আৰু এজোপা আমাৰ ডাঙৰ আমজোপা এতিয়া একোৱেই নাই এইবিলাক অস্তিত্ব আমো নলগা হ'ল তো আমাৰ পদূলিটো আগতেও কেইবাবাৰ দেখুৱাইছোঁ বেয়াকৈ এবাৰ দেখুৱাই দিছোঁ আৰু দাদা স্কুল গৈছে আৰু এয়া বৰমাহঁতলৈ আনিছিলোঁ নাৰিকলৰ চিৰা আৰু পিঠা কিন্তু আমি দুজনীয়ে খাই শেষ কৰি পেলাম এতিয়া মই বনাই অনা বৰমালৈ পৰা আনিছোঁ বৰমাই খাওঁ কিন্তু মই বনাই অনাজনীয়ে পূৰা খাই আছোঁ মানে আনি লৈ পিনে পূৰা একদম খাই আছোঁহি আৰু বৰ্তা সকামৰ ঘৰতে আছিলে বৰ্তাৰ লগত অকণ কথা পাতি লোৱা পিছত মই কথা পাতি ল'লোঁ বৰ্তা যিহেতু একেবাৰে ভকতৰ লগত বহিব লগা আছে আৰু আমি যাম আৰু দেউতা অকণমান শুই আছে কাৰোবাৰ ঘৰলৈ গ'ল খাই আহি পালোহি একদম গাঁৱৰ একেবাৰে মূৰৰ মানুহ ঘৰ মানে বৰুৱাদাই বুলি কয় দৰিদ্ৰৰ ঘৰ দেউতাক লৈ আহিছোঁ স্মল আৰু মুনু ঘৰতে থাকিলে আৰু সেয়া হৈছে বৰুৱাদাই দেউতা আৰু বৰুৱাদাই কথা পাতিছে দুইটা ফটো দেখুৱাইছে এইটো এতিয়া আমি আহি আছোঁ ঘৰলৈ শুনে টোপনি আহিছে পিছফালে চাই গুচি গৈছিলে আৰু এতিয়া আমি আহি আছোঁ ঘৰলৈ আজি থাকিম ঘৰত গৈ পিনে আজি মুমুনুক গোটেই চবেই ছোৱালী বুলিয়ে ক'লে চবেই মানে ছোৱালী নিচিনা দেখিলে বোলে তাক চুলিখিনি দীঘল হৈ আছে তাতে ছোৱালী নহয় তুমি ছোৱালী নহয় চুলিখিনি কেনে কৈছে বুলি কৈছোঁ সৰিয়হ বহুত ধুনীয়া হৈছে একদম আমি আজি এনেকৈ থাকিমগৈ মস্তি লাগিব অকল খোৱা ঠাণ্ডা এনেকৈ আহিলে ন চাহ বাগানৰ মাজে মাজে আমি এতিয়া আহি আছো সূৰ্যটো আহি আছে চাই দিয়া
এতিয়া ঘৰ পালোহি ঘৰ পাই যাব ওলাইছোঁ কন্দাহঁতৰ ঘৰলৈ কন্দাহঁতৰ ঘৰ পৰা আহোঁগৈ এপাক এইটো জিউমন মমনৈটো পালোহি কন্দাহঁতৰ ঘৰ পোৱালীকেইটাও শুই গৈছে মমন জিউ আহিলে এতিয়া আমি আহি পালোহি কন্দাহঁতৰ ঘৰ একদম দেখুৱাই দিছোঁ দেই কন্দাহঁতৰ কিটচেনটো কি ধুনীয়াকৈ মজা লাগিছে মানে মোৰ বহুত বেছি পচন্দ হৈছে আৰু এনেকৈ পূৰা শ্ব' হৈ যায় এইফালে দেখিয়ে নাপায় এইখিনি যে মানে ষ্ট'ৰ ৰুম এটা আছে বুলি ধুনীয়াকৈ আৰু এইফালে এইবিলাক ধুনীয়াকৈ খাপে খাপে বস্তু ৰাখি থৈছে দেখুৱাই দিছে এইবিলাক মডুলাৰ কিটচেন বৰ ধুনীয়াকৈ মানে হেৰি কৰিছে বহুত ভাল লাগিছে সেইটো গোঁসাই ঘৰ তাতে কিটচেন চিমনি আৰু মানে ৱেলকাম দি দিছে মানে ডাইনিং বহুত ধুনীয়া লাগিছে এয়া আমাৰ সদাশুকেইটা পূৰা উৎপাত কৰি ফুৰিছে আৰু এতিয়া খাব লৈছোঁ কন্দাহঁতৰ ঘৰত চাউল চুঙা বহুত দিন মই খাইছোঁ দেই বহুত দিন খোৱা নাছিলোঁ খুৰীদেউ একদম ধুনীয়াকৈ চাহ ধৰিছোঁ চাহ খাই লওঁ মই দেখাই দিছোঁ ইয়াত চাউল চুঙা বুলি আমি ধুনীয়াকৈ গাখীৰ দি খাই লৈছোঁ আৰু এতিয়া আমি যাব ওলালোঁ আৰু নতুন গাড়ী মানে পুৰণা গাড়ীয়ে হ'লগৈ তথাপি মানে হেৰি কৰিছে খুৰীদেউৱে স্কুললৈ যোৱাৰ কাৰণে দিছোঁ বুলি কৈ দিয়া এইটো পানী বটল লৈ যাবা দেই পানী নি পানী নিবা দেই ধুনীয়া হয়নে অঁ পানী লৈ যাবা দেই এতিয়া আমি ধুনীয়াকৈ লোকেল মুৰ্গীয়ে ভাত খালোঁ বৰ ধুনীয়াকৈ ৰান্ধিলে খায়ো টেষ্টি লাগিলে এইখিনি দেখুওৱা নহ'ল বাৰু খোৱা সময়ত যিহেতু খৰধৰ হয় সকলোৱে জানেই আৰু এতিয়া আমি শুবলৈ বুলি যা যোগাৰ কৰিছোঁ মায়ে সেয়া নাতিনীয়েকক শুবৰ কাৰণে যা যোগাৰ কৰি দিছে এইজন আমাৰ প্ৰভুজন আৰু আজি ভিডিঅ'টো ইমানতে সামৰি দিওঁ আৰু যিহেতু কালি ৰাতিপুৱা সোনকালে উঠি আকৌ দৌৰা দৌৰিকৈ যাবগৈ লাগিব স্কুল আছে সেইটো কাৰণে আৰু বিহুত আহিবলৈ তেনেকৈ নাপালোঁ সেই এখনতে আহি পিনে দেখা দিয়া সেইকাৰণে আজি থাকিবলৈ বুলি দেউতাই লৈ আহিলেগৈ লগতে সকামৰ ঘৰৰ পৰা আহোঁতে মানে দেউতাই ক'লে বোলে ব'লা যাওঁগৈ বুলি এই গুচি আহিলোঁ আৰু আহি খাই বৈ এতিয়া শুব হৈছে আৰু আশা ৰাখিছোঁ আজি ভিডিঅ'টো চাই ভাল পাব বুলি আৰু চাব সকলোৱে মৰম দিব আৰু আজিলৈ শুভৰাত্ৰি।